welcome back to my channel. আজি মই আপোনালোকৰ আগত ক'বলৈ ওলাইছো ইউটিউবৰ এটা ডাঙৰ টিক্সৰ বিষয়ে। যদিহে আপোনালোকে ইউটিউবত ভিডিঅ' আপলোড দিছে, মই কোৱা টিক্সটো যদি আপোনালোকে ইউজ কৰা নাই, তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' দি একো লাভ হোৱা নাই। মই দিবলগীয়া টিক্সটো যদি আপোনালোকে ভিডিঅ'ত ইউজ কৰে, আপোনালোকৰ ভিউজ, সাবস্ক্ৰাইবাৰ, ইমপ্ৰেছন বাঢ়িবই। মই আপোনালোকক 100% গ্যাৰান্টি দিছো বাঢ়িবই। এতিয়া মই আপোনালোকৰ আগত ক'বলৈ ওলাইছো সেই টিক্সটো কি? ও দাদা টেক্স হয়, আপোনালোকে ঠিকই বুজিলে। মোক কেমেৰামেনে কৈ দিলে টেক্স। মই আজি আপোনালোকক টেক্সৰ বিষয়ে ক'বলৈ ওলাইছো। আচলতে টেক্স কি? টেক্স হৈছে কেৱাৰ্ড। বেসিক কেৱাৰ্ডত আপোনাৰ ভিডিঅ' সাৰ্চ হ'লে আৰু সেই কেৱাৰ্ডৰ লগত যদি আপোনাৰ ভিডিঅ'টো কিবা ৰিলেটেড হয়, তেতিয়াহ'লে আপোনাৰ ভিডিঅ'টো তলৰ সাজেশনত যাব পাৰে। টেক্স লগালে আপোনাৰ ভিডিঅ'টো হোম পেজত বা সাজেশনত বা ব্ৰাউজ ফিউচাৰত কৰবাত নহয় কৰবাত আপোনাৰ ভিডিঅ'টো আহিব। এটো খাটাং। আপোনালোকে নটিচ কৰিছে চাগে, আপোনালোকে ইউটিউবত যদি কোনোবা এটা ভিডিঅ' চাই থাকে, তেতিয়াহ'লে সেই ভিডিঅ'টো খতম হোৱাৰ লগে লগে অট'মেটিক বেলেগ এটা ভিডিঅ' প্লে হৈ যায়। এই অট'মেটিক ভিডিঅ'টো কৰবা প্লে হয় জানে? আপোনালোকে যিটো টপিক ইউটিউবত সাৰ্চ কৰি চাই আছিল, ঠিক সেই টপিকৰ লগত ৰিলেটেড ভিডিঅ' এটা তাত প্লে হয়। ইয়াৰ অৰ্থটো কি আপোনালোকে জানেনে? কি কাৰণে প্লে হ'ল? ইয়াৰ প্লে হোৱা কাৰণটো হৈছে টেগ। কাৰণ সিটো ভিডিঅ' আপুনি সাৰ্চ কৰা এই ৰিলেটেড থকা ভিডিঅ'টোৰ লগত সিটো ভিডিঅ' ৰিলেটেড আছে। আপোনালোকে চাই থকা ভিডিঅ'টো যি কেৱাৰ্ড আপোনালোকে ইউজ কৰি ভিডিঅ'টো ব্ৰাউজ কৰিছিল আৰু আপোনালোকে চাই আছিল, ঠিক ভিডিঅ'টো খতম হোৱাৰ লগে লগে সেই একেই কেৱাৰ্ড থকা সেই ভিডিঅ'টো অট'মেটিক প্লে হৈ গ'ল। ইয়াৰ অৰ্থটো হৈছে টেক্স। কাৰণ সেইটো ভিডিঅ'ত একেই কেৱাৰ্ড ইউজ কৰা আছে, সেইকাৰণে আপোনালোকে চাই থকাৰ পিছত সেইটো ভিডিঅ' অট'মেটিক প্লে হৈ গ'ল। এতিয়া কওঁ মই আপোনালোকক টেক্স কেই প্ৰকাৰৰ হয়। টেক্স হৈছে 3 প্ৰকাৰৰ: লং টেক্স, শৰ্ট টেক্স আৰু মিছস্পেলিং টেক্স। মিছস্পেলিং টেক্স বুলি ক'লে কোনবিলাক টেক্স পৰে জানে? মিছস্পেলিং টেক্স হৈছে সেইবিলাক কেতিয়াবা কিছুমান মানুহে চাবচোন কেৱাৰ্ডখন ইউজ কৰোঁতে যিটো টপিক তেওঁলোকে টাইপ কৰে সেই টপিকটো কিন্তু নোলাই, মিছ মাৰি দিয়ে, মিছ হৈ যায়। তেনেকুৱাবিলাক টেক্সো হৈছে এটা টেক্স। সেইবিলাকো টেক্স লগাব পাৰি, সেইটোকে কয় মিছস্পেলিং টেক্স। এতিয়া মই কওঁ এই টেক্সবিলাক কেনেকুৱা আৰু কেনেকৈ ইউজ কৰে। মই আপোনালোকক মোবাইলৰ স্ক্ৰীনলৈ লৈ গৈ আছোঁ। আপোনালোকে মোবাইলৰ স্ক্ৰীনত চাওক এই টেক্সবিলাক আচলতে কেনেকৈ ইউজ কৰে, কেনেকৈ লগায়। আপোনালোক প্ৰথমে যাব লাগিব আপোনাৰ মোবাইলত থকা YT ষ্টুডিঅ'। মই নীলা চিনেৰে দেখাই দিছোঁ। YT ষ্টুডিঅ'ত যোৱাৰ পিছত আপোনালোকে এটা ভিডিঅ' চিলেক্ট কৰি লওক, যিটো ভিডিঅ'ত আপোনালোকে টেগ লগাব। এতিয়া আপোনালোকে ওপৰতে পেঞ্চিলডাল দেখিছে, সেই পেঞ্চিলডালত ক্লিক কৰক। এতিয়া আপোনালোক তলত আহক, মোৰ অপশ্যন, কাৰ চিনডালে দেখাই দিছোঁ মোৰ অপশ্যন। আপোনালোকে সেই মোৰ অপশ্যনত ক্লিক কৰক। এতিয়া আপোনালোকে দেখিলে এড টেগ। এতিয়া ইয়াত এড টেগ কৰিব লাগিব। এইটো অপশ্যন আপোনালোকে ক্লিক কৰক। ইয়াতে আপোনালোকে টেগবিলাক ভৰাব লাগিব, যিমানকেইটা টেগ হয়। এতিয়া ফাৰ্ষ্ট আপোনালোকে কি লিখিব? আপোনালোকে প্ৰথম ভিডিঅ' টাইটেলটো লিখি দিয়ক। আপোনালোকে যিটো ভিডিঅ' টাইটেল দিছিলে লং টেগত আপোনালোকে ভিডিঅ' টাইটেলটো লিখি দিয়ক। আপোনালোকে যি ভিডিঅ' টাইটেল দিছিলে সেয়া লিখি দিয়ক। লং টেগ হয়, ইয়াত আপোনালোকে দীঘলীয়াকৈ টেগটো দিব। মই মোৰ টাইটেলটোকে লিখি দিছোঁ, সেইটো ফাৰ্ষ্ট টেগ হৈ গ'ল। আৰু তেনেধৰণে আপোনালোকে লং টেগ আৰু কিবা লিখিবলৈ মন গ'লে লিখি দিব। আছামিজ কমেডি ভিডিঅ' 2022 হৈ গৈছে, দুটা টেগ হৈ গ'ল। মই আকৌ এটা 3 নম্বৰ টেগ এটা লিখিম, আছামিজ এণ্টাৰটেইনমেণ্ট। যিহেতু এইটো এণ্টাৰটেইনমেণ্টৰ চেনেল, গতিকে এণ্টাৰটেইনমেণ্টটো আপোনালোকে উল্লেখ কৰিব। এতিয়া আহিব শ্বৰ্ট টেক্স। এতিয়া শ্বৰ্ট টেক্স কি কি লগাব আপোনালোকে চাওক।
আছামিজ ফানি ভিডিঅ' কমেডি ভিডিঅ' এনেধৰণে আপোনালোকে শ্বৰ্ট টেক্সটবিলাক লিখিব আপোনালোকৰ শ্বৰ্ট টেক্সটবিলাক নিৰ্ভৰ কৰিব আপোনালোকৰ চেনেলটো কি কেটাগৰী হয় সেই কেটাগৰীৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে টেগবিলাক লগাব ইয়াত শ্বৰ্ট টেক্সটত আপোনালোকে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকৰ চেনেলৰ নাম দি দিব যাতে সেই ইউটিউবাৰবিলাকৰ চেনেলবিলাক কোনোবাই যদি ইউটিউবত চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকৰ ইউটিউব চেনেলটো সেই ইউটিউবাৰজনৰ তলত ছাজেশ্যনত আহি যাব গতিকে এইটো বহুত চান্স থাকে আপোনালোকে ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকৰ নাম উল্লেখ কৰিব পাৰে মই যেনেকৈ ইয়াত উল্লেখ কৰি দিছোঁ বেহাৰবাৰী আউটপোষ্ট মই উল্লেখ কৰি দিছোঁ ঠিক তেনেদৰে এতিয়া ডিম্পু বৰুৱা উল্লেখ কৰি দিছোঁ ডিম্পু বৰুৱা ব্লগ আপোনালোকে তেনেকৈ ডাঙৰ ডাঙৰ ইউটিউবাৰবিলাকৰ নামবিলাক ইয়াত ইউজ কৰি দিব টেগত লগাই দিব তেতিয়া আপোনালোকৰ ভিউজ বঢ়াটো চিয়'ৰ টোটেল আপোনালোকে 10টামান টেগ লগাব বেছি টেগ লগালেও বেয়া আচলতে বেছি টেগো লগাব নালাগে মোৰ টেগ লগাই হৈ গৈছে আৰু এতিয়া আপোনালোকক দেখাওঁ মিছ স্পেলিং টেক্স আচলতে মিছ স্পেলিং টেক্স কি ধৰক কেতিয়াবা অসমীয়া যেন আছামিজ কমেডি ভিডিঅ' এইটো অসমীয়াটো লিখিবলৈ যাওঁতেনে ASAM লিখি দিলে আছামিজটো লিখিবলৈ গ'লে ASAM লিখি দিলে তেনেদৰে আপোনালোকৰ কমেডিটো KOCO ঠাইত KO লিখি দিব KOMEDY এনেদৰে লিখি দিব ভিডিঅ'টো VDO এইবুলি দি থ'ব মই দেখাই দিছোঁ এইবিলাক হৈছে মিছ স্পেলিং টেক্স আপোনালোকে কেটচ কৰিব যে আপোনালোকৰ টাইটেলটো চাৰ্চ কৰোঁতে কেনেকুৱা মিছ হ'ব পাৰে মানুহৰ এইটো আপোনালোকে আইডিয়া কৰি পেলাই মিছ স্পেলিং টেক্সটো লিখিব হৈ গৈছে টেক্স লগাই এতিয়া আপোনালোকে ওপৰৰ যোনটো কাৰ চিন দেখিছিলে মোৰ অপশ্যনত তাত দিব আৰু তাৰপিছত ছেভ কৰি দিয়ক বছ টেক্স হৈ গ'ল ধন্যবাদ এনেধৰণৰ ইউটিউবৰ আৰু ইনফৰমেশ্যন পাই থাকিবলৈ হ'লে আপোনালোকে সঞ্জীৱ টেক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আজিলৈ আহিছোঁ